everyone, good morning. স্বাগতম জনাইছো আজি অন্য এটি ব্লগ হলে আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 10:30 বাজিলে ৰাতিপুৱা হৈ থকা নাই এতিয়া 10:30 বাজিলে আৰু ঘৰত আছো ভন্টি আৰু মই মাহত গল মা গল ননৈ মামাহতৰ ঘৰলে নগাঁও ননৈ বুলি কলে তো সকলোৱে নিশ্চয় চিনিয়ে পায় আৰু আজি হৈছে মামাহতৰ সন্মুখতে জিভাগ নামঘৰ বনাইছিলে নামঘৰ সাজিছিলে আজি সম্পূৰ্ণ নামঘৰ ভাগ প্ৰাণ পাই উঠিছে আৰু তাতে মা গল প্ৰায় আধা ঘণ্টা মানেই হল যোৱা দাদাই লৈ গৈছে তাৰ পিছত দাদাই থৈ আহি বেলা আকৌ আমি দুজনী যাম আমি বৰঘাটৰ পৰা যি বৰঘাট আছে বৰঘাটৰ পৰা আমি টমটম বা টেম্পুত যামগে আৰু সো ব্লগটো এনেকৈ স্টাৰ্ট কৰিলো আৰু নামঘৰৰ ভাগৰ দুদিনীয়া কাৰ্যসূচী আছিল কালি আমি নগলো আজি যাম আজিও নামঘৰৰ তেনেকুৱা জিতু গোস্বামী আহিব বুলি শুনিছো বিশেষ তেনেকে গলেহে গম পাম আৰু কিছু কাৰ্যসূচী আছে তাত সো গলে গম পাম মামাৰ ঘৰ যেহেতু যাব লাগিছিল কালিয়ে কিন্তু কালি যোৱা নহল আজি যাম সো ব্লগটো চাই থাকিব শেষলৈকে কোনো স্কিপ নকৰি আৰু শেষত জনাবলৈ নাপাহৰিব আজি ব্লগটো চাই কেনেকুৱা লাগিলে তেনেহলে বলক ব্লগটো এনেকৈ স্টাৰ্ট কৰো আৰু ৰব আপোনালোকে গায়ে ধোৱা নাই গা মেলি ধুই মেলি লওঁ কাৰণ ভন্টিয়ে মই ফাষ্ট পুৰা কামখিনি কৰিছো ন কামখিনি কৰি ভন্টিয়ে গা পা ধুলে গায়ে গা পা ধুই পেলাই ভাত পানী বনোৱাত কিবা লাগি আছে মই ঘৰ চৰ সাফা মেলি কৰিলো কৰি পেলাই এতিয়া গা ধুমগে গা ধুই কৰি লৈ পেলাই উলাই কৰি লৈ পাৰিলে দেখাম আৰু নেদেখালো একদম মামাহতৰ ঘৰত গৈ লগ পাম তেনেহলে চাই থাকিব ব্লগটো আৰু শেষত কিন্তু জনাব তেনেহলে ব্লগ হাই আৰু ওলাই আহি পালোহি মামাহতৰ ঘৰ চাদৰ মেখেলা পিন্ধিলো আৰু এয়া ভন্টি ইয়া আৰু আপোনালোকক বেক কেমেৰা দি ভন্টিয়ে সব পৰিবেশ দেখাই থাকিব हेलो আৰু এতিয়া মই এখেতক এটা প্ৰশ্ন সুধিম এয়া হৈছে মোৰ মামা লৰা আৰু সকলোৱে নিশ্চয় চিনিয়ে পাইছে এটা কথা সুধিম বাহিৰতো মই সুধিম বাৰু তথাপিও এখেতক মই এটা কথা সুধিছো তোমাৰ নিজৰ ঘৰৰ চোতালত এভাগ নামঘৰ প্ৰাণ পাই উঠিছে আজি 6-7 মাহৰ মূৰত আৰু দেউতাই দিয়া নিজৰ চোতালৰ মাটিত তোমাৰ মনৰ অনুভৱটো কেনেকুৱা যে চোতালত আজি ইমানখিনি মানুহ আজি তোমাৰ চোতালত ভৰপুৰ হৈছে একদম পুৰা আৰু নাম বহুত ভাল লাগিছে এতিয়া অকল আমাৰ বুলে নহতে পৰিয়ালটো মানে নামটো ঠিক আছে গৌৰৱ অনুভৱ কৰিছো আৰু আমাৰ মাহী হৈছে মাহী একদম একটা আগৰ মাহী সৰু মাহী তাৰ ওপৰৰ মাহী গৰাকী এটা কেই নম্বৰ মাহী 5 নম্বৰ মাহী আৰু এয়া হৈছে আইতা এয়া আমাৰ জুৱাই মাক এয়া আপোনালোকক দেখাই দিছে তেখেতে মিঠৈ উলিয়াইছে পুত্ৰক দিবলৈ আৰু লগত হৈছে নাস্তা আৰু আমাক হলে নুখুৱাই তথাপিতো দেখাই দিছো বাৰু অকণমান এয়া ভিতৰৰ অনুষ্ঠান দেই বাহিৰৰ অনুষ্ঠান আপোনালোকৰ নাম প্ৰসংগ হৈ আছে দেখাই আছো আৰু এয়া আছে আমাৰ মাহী ছোৱালী যাক দেখিছিলে তেওঁ ছোৱালী আৰু আগৰ ভিডিঅ'ত চাগে দেখিছিলে ন মামাহঁতৰ ঘৰ লোৱা ভিডিঅ'ত আৰু এয়া তেখেতৰ বিয়া দেই চব লাজ কৰিছে একদম আৰু আপোনালোকক দেখাই থাকিম আৰু দেখিছেনে এফালে মই অকণমান দেখাই দিছো বাহিৰৰ পৰা দেখামগে বাৰু চোতালতে নামঘৰ কেনেকুৱা ভাল এফালে আইতাই তামোল খুনি আছে আইতাই পুৰা তামোল খোলাত ব্যস্ত হৈ আছে আইতা আপোনাৰ কথা এটা সুধো দেই আজি আপুনি কৈ দিব আপোনাৰ 6-7 মাহৰ আগত হা মামাই মানে আজি যি ভাগ
কৰ্ম হাতত লৈছিলে নামঘৰ আৰু আপোনালোকৰ নিজৰ মাটি তাত দান কৰিছে আজি আপোনালোকৰ নিজৰ চোতালত নাম প্ৰসংগ চলি আছে ইমান ধুনীয়াকে 6-7 মাহৰ মূৰত এভাগ নামঘৰ প্ৰাণ পাই উঠিছে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা এটা বহুত আনন্দ পাইছো বহুত ভাগ্য কৰ্মেহে মই এখন ফল পাইছো সঁচা কথা ভাল লাগিছে মানুহে সঁচা বহুতে হয়তো টকা ঘটিব পাৰে বহুতে ইনকাম কৰিব পাৰে কিন্তু মনৰো ইয়াতে টকা থাকিলেও নহব বহুতৰ হয়তো টকা আছে কিন্তু নিজৰ মাটি নামঘৰৰ নামত দান কৰাটো এটা বহুত ডাঙৰ কথা হয়তো টকা থাকিলেও সিমানখিনি কাম কৰিব নোৱাৰে আজিৰ দিনৰ আজি মানুহে আৰু হয়তো বহুত বহল মনৰ মানুহ হ'ব লাগিব আৰু ইয়াতে মই নিজৰ মামা বুলি কোৱা নাই এজন ব্যক্তিত্ব হিচাপে কৈছো মই আৰু আপোনালোকক আগফালৰ পৰিবেশ মই দেখাইছো আৰু এফালে আইতাই আমাৰ তামোল খুনি আছে হেয়া আৰু এনেকুৱা বহুত যাৰ টকা আছে তেনেকুৱা ভাল কৰ্ম এটা কৰক অকল নিজৰ ঘৰৰ কথা চিন্তা নকৰি অকল যাতে বাহিৰৰ কিবা এটা কথা আমি চিন্তা কৰো সকলোৱে যাতে কৰক আৰু এটো কোৱা নাই যেন দান দিয়ক মাটি এটো কোৱা কথা ক'বলৈ যোৱা নাই মই যাতে সকলোৱে এনেকুৱা এটা কাম কৰক যিটো সকলোৱে গৌৰৱ অনুভৱ কৰে হয় নহয় আইতা হয় নহয় হয় ঠিক আছে এটা বাহিৰৰ পৰিবেশ আপোনালোকক দেখাম আৰু এতিয়া আছো মামাহঁতৰ পিছফালে মই আগফালৰ পৰিবেশটো আপোনালোকক দেখাম বুলি কৈছিলো কিন্তু যাম বাৰু আগফালে আৰু পিছফালে আহিলো একপি ফটো উঠিলো আৰু এয়া মামাহঁতৰ গোসাঁই ঘৰ আৰু গোসাঁই ঘৰ খুলগিটাৰ নিচিনাকে নামঘৰতো দিয়া হৈছে আপোনালোকক আকৌ মই ভালকে বাৰু আগফালে অকণমান দেখামগে আৰু সঁচা কথা আচলতে মানুহৰ টকা থাকিলেও নহব মানুহৰ মনটো ডাঙৰ হ'ব লাগিব এনেকুৱা ভাগ কাম কৰিবলৈ হলে আৰু পৃথিৱীত হয়তো তেনেকুৱা মানুহ আছে নাই বুলি কোৱা নাই সকলোৱে আছে কিন্তু সেই তেনেকুৱা মানে হয়তো বহুত কম আছে সেইকাৰণে আমি সকলোৱে যাৰ ধক সেইখিনি সামৰ্থ্য আছে এনেকুৱা এটা ভাল কাম এটা কৰি গ'লে হয়তো আমাৰ মৃত্যুৰ পিছত বহুত মানে সেইখিনি সদায় থাকি যাব সেয়া আৰু আমি প্ৰত্যেকে ভাল কাম কৰিব লাগে কিন্তু সকলোৱে টকা থাকিলেও সকলোৱে নোৱাৰে তাকেই কৈছো আৰু মামাহঁতৰ পিছফালটো অকণমান দেখাই দিছো সেয়া আগতে আহোঁতে দেখাইছো তথাপিতো অকণ দেখাই দিছো আৰু মোক আজি কেনেকুৱা লাগিছে ক'ব এনেকৈ গ্ৰীণ ব্লাউজৰ লগত গ্ৰীণ মেখেলাৰ লগত এনেকৈ পিন্ধিছো সেয়া আৰু আপোনালোকক আগফালে অকণমান দেখাইছো ফটো হাঁহি দিয়া 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 এপিনে 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 এপিনে
তাইও মামা তোমাৰ মামা ঘৰ ইয়াতে ন তাইও মামা ঘৰ ইয়াতে মোৰ মামা ঘৰ ইয়াতে আৰু দুইজনী আজি বহুত দিনৰ মূৰত এনেকৈ লগ হ'লোঁ আৰু বহুত ভাল লাগিলে ন আৰু নিজৰ মামাহঁতৰ চোতালত এনেকুৱা নামঘৰ ভাগ দেখিবলৈ হৈছে আৰু সঁচাকৈ মানে বহুত ভাল লাগিছে সেয়াই আৰু তাকে বোলো আৰু প্ৰসাদ দিছে প্ৰসাদ খাই লওঁ তাৰপিছত আৰু দেখাই আছোঁ আৰু লগ পাই আছোঁ আৰু খোৱাৰ পৰ্ব শেষ হোৱাৰ অলপ সময়ৰ পাছতেই এয়া আৰম্ভ হৈছে নামঘৰৰ প্ৰাথমিকৰ এখন মিটিং আৰু প্ৰাণ প্ৰতিষ্ঠাৰ দ্বিতীয় দিনৰ মিটিং হয় আৰু ইয়াতে ভাষণ দি থকাজন হৈছে মোৰ মুহা 5 নম্বৰ যিগৰাকী মাহী দেখিছিলে তেখেতৰে হাজবেণ্ড মোৰ মুহা আৰু তেখেত নগাঁৱৰ বাপুজি স্কুলৰ প্ৰিন্সিপাল আছিলে আৰু তেখেতে সুন্দৰ ভাষণ দাঙি ধৰিছিলে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু জিতু গোস্বামী অহাৰ কথাও আছিলে তেখেত কিবা কাৰণবশতঃ আহিব নোৱাৰিলে এইখিনিতে মই আপোনালোকক জনাই দিছোঁ ভাষণ শেষ হোৱাৰ পিছতেই নগাঁৱৰে এজন ব্যক্তিয়ে সুন্দৰকৈ এটা বৰগীত পৰিৱেশন কৰিলে আৰু বহুত সুন্দৰ তেখেতে গাইছিলে আৰু বহুত ভাল লাগিলে গীতটো আৰু এই সমূহ যিখিনি মই ভিডিঅ' কৰি ৰাখিলোঁ যিটো ইউটিউবৰ জৰিয়তে এটা ভিডিঅ' কৰি ৰাখিলোঁ নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ 2টা দিন কৰিব নোৱাৰিলোঁ এটা দিনৰ কৰি ৰাখিলোঁ নাজানো কেনেকুৱা পালে বা কেনেকুৱা পায়গৈ আৰু কমেণ্ট কৰি জনাব আৰু ড্ৰেছ চেঞ্জ কৰি ললো এতিয়া যাবলৈ ওলাইছো ঘৰলে ভাওনা নাচাওঁ ৰাতিলে ভাওনা হ'ব আৰু মা থাকিব মাইক একদম এৰি দিছো আৰু এফালে চব পুৰা বিচনাত চব শুই আছে আৰু এতিয়া আমি যাবলৈ ওলালো ভণ্টিয়ে মই যাবলৈ ওলালো আৰু তেতিয়াহ'লে ये हम है ये मामा का लौड़ा है वो माही ये मौसी के लड़की है वो हम घर जा रही है যাওঁ ঘৰলৈ যাওঁ এতিয়া ভাল লাগিল দিনটো মানে 12টা মানতে আহিলো এতিয়া যাবলৈ ওলালো এতিয়া সময় কেইটা হৈছে এতিয়া টাইম 4:30 মান বাজিলে এইটো 11টা বাজিছে এইটো 11টা নহ'ব আৰু আমি যাওঁগে টাটা বাই বাই একে দৰা লাগিছে দেখোন দৰা লাগিছে চা বা একদম বোলে খুৱাই নাশুনে সেইটোৱে হৈছেগে খুৱাই নাশুনে হৈছেগে বিয়া বনাম পিছদিনাখন একদম আকৌ নতুনকে ষ্টাৰ্ট কৰা তাকে এয়া হৈছে আমাৰ মা মামীয়েক এজনী মা মামীয়েক হাই কৈ দিয়ক হাই এটা কৈ দিয়ক এনেকে হাতটো দি এনেকে দিয়ক আৰু এফালে মিটিং হৈ আছে নামঘৰত নামঘৰ মিটিং হৈ আছে আৰু বাহিৰৰ পৰা দেখাই দিছো ৰ'ব সেয়া একদম মানুহ এয়া মিটিং হৈ আছে নামঘৰৰ ভিতৰতে দেখিছে চাগে আৰু ড্ৰেছ চেঞ্জ কৰি ললো যাবলৈ ওলালো এতিয়া ঘৰত গৈ একেবাৰে আপোনালোকক এতিয়া ৰাস্তাত ভিডিঅ' নকৰোঁ আৰু যাওঁগৈ এয়া আমাৰ মামাহঁতৰ ঘৰ নিশ্চয় আগৰ ব্লগত মামাহঁতৰ ঘৰ দেখুৱাইছোঁ এয়া মামাহঁতৰ ননৈ গাঁৱৰ ঘৰখন আৰু ইয়াৰ আগৰ ব্লগত পলিৰ ঘৰখন দেখাইছিলোঁ সেয়া আৰু এতিয়া যাবলৈ ওলাইলোঁ সুবিধা যাওঁনে যাওঁ তেনে ঘৰত গৈ লগ পাই আছোঁ লগ পাম নে ঘৰত ইয়াতে শেষ কৰোঁ নাই টেম্পুত নহ'ব দেই ভিডিঅ' চিডিঅ'ত তেনেহ'লে ঘৰত গৈ লগ পাম চাই থাকক তাৰপিছত লগ পাম আৰু চাই থাকক আৰু কেনেকুৱা পালে হেল্ল' এভৰিৱান আৰু মামাহঁতৰ ঘৰৰ পৰা আহি পালোহি এঘণ্টামানেই হ'ল আৰু আহি পেলাই গা পা ধুলোঁ গোসাঁই চাকি দিলোঁ তাৰপিছত এতিয়া খাবলৈ লৈছোঁ অকণমান মেগী অলৰেডি খায়ে আছিলোঁ খাবলৈ লোৱা নাই খায়ে আছিলোঁ আৰু মামাহঁতৰ ঘৰৰ পৰা নামঘৰৰ প্ৰসাদ দি পঠিয়াইছিল
তাৰে অলপ বৌহঁতকো দিলোগে তাৰপিছত ভাবিলো ভিডিঅ'টো শেষ কৰাই নাই শেষো কৰোঁ আৰু আজি সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা পালে নাজানো কিন্তু এটা কথা মানুহৰ জানিব পাৰিলো যে মনৰ সাহস আৰু একাগ্ৰতা থাকিলে আৰু যদি সকলোৰে মানে মিলামিছাটো থাকে তেনেহ'লে এটা ডাঙৰ কামো সহজ হৈ পৰে আৰু সেইখিনিকে কৰি দেখুৱালে মামাই মই অকল মোৰ আকৌ কৈছো মোৰ মামা বুলি মই কথাটো ক'বলৈ যোৱা নাই এজন ব্যক্তি হিচাপে মই ক'বলৈ গৈছো কথাটো ইয়াতে কোনো ভুল নুবুজে তাকে ভিডিঅ'টো শেষ কৰোঁ আৰু দাদা যাবলৈ লৈছে ভাওনা চাবলৈ মাটো তাতে আছে আৰু এয়া ওলাই আছে ভাওনা চাবলৈ আৰু মাহী ল'ৰাটো আহিব সিদিনাখন যে মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ মাহী ল'ৰাটো আহিব আমাৰ ঘৰলৈকে এতিয়া এহেঁত দুইটা যাব ভাওনা চাবলৈ ৰাতি তাকে ভাওনালৈ নাথাকিলোঁ এটা প্ৰব্লেমৰ কাৰণে চ' ভিডিঅ'টো শেষ কৰোঁ আজি ইমানতে আৰু যোনসকলে মোৰ শেষলৈকে আজি ভিডিঅ'টো চাই আছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এটা কথা এইটো গ'ল্ডৰ আঙুঠি এটা বনালোঁ কেনেকুৱা লাগিছে জনাবচোন ডিজাইনটো আৰু মই ভালকৈ বাৰু এদিন দেখাম বাৰু তথাপিতো এনেকৈ দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব বাই বাই আৰু গুড নাইট অল অফ ইউ বাই বাই